এটা মানে জাতিৰ স্বাৰ্থত আমি সেইটো আমি কৰিবলগীয়া হৈছো বা এইখিনি পৰ্যায়লৈ আহিবলগীয়া হৈছো আপোনালোকৰ মাজত এটা ঠাই কাৰ্য সেইটো আমিও নিবিচাৰো কিন্তু আপোনালোকে নিজৰ ঠাই আহিছে কোনোবা লংকাৰ পৰা আহিছে কোনোবা সজাইৰ পৰা আহিছে কোনোবা দবকাৰ পৰা আহিছে এইটো যাতে আমাৰ মাজত বুজাবুজি থাকে সেইটো আৰু সেইটো মানে মুঠনি এই মাত্ৰ কৈছে তেওঁলোকেও কৈছে যে এতিয়া ইয়াৰ মাজত আপোনালোকে ধৰিব নোৱাৰিছে ক'ৰ পৰা কোনো মানুহ আহি আছে বুলি আপোনালোকে কিছুমানকতো চিনি নাপায় ক'ৰ পৰা মানুহ আছে যদি আপোনালোকে এই অৱস্থা আমাৰ কি অৱস্থা আপুনি কওকচোন সেইটো মানে যাতে কোনো এটা ভুল বুজাবুজি নহয় সেইটো লৈ পেলাই সেইকাৰণে উঠি তেখেতক আমি ভালকৈ কথা পাতিছোঁ যাতে আপোনালোকৰ গোটেইখিনিৰ লগত আপোনালোকে ভালকৈ বুজাবুজি কথাটো পাতক আমি মানে একদম শান্তিপূৰ্ণৰে আমাৰ মাজত সেই বুজাবুজি থাকিব লাগিব সেইটো কামটো শান্তিপূৰ্ণে কামটো কৰিব লাগিব চলিব লাগিব সেইটো যাতে সেইটো ঠিক আছে বেয়া নাপাব দিয়ক দেই নমস্কাৰ শীঘ্ৰেইটো সমাপ্ত হ'ব লাগে আৰু বৰ্তমান সেইটো ৰংনিহাংটোত যিমানখিনি 300-400 ঘৰ যিমানখিনি ইয়াত বসবাস কৰিছে লিষ্ট দিছে বুলি কৈছে কি হিচাপত দি আছে এইটো আমি মালিকৰ লগত কথা পাতি পেলাই আমি সেইটো গম পাম কিন্তু সেইখিনি ক্ষেত্ৰত আমাৰ কথা এটাই যে ইয়াত উচ্ছেদ হ'ব লাগে আৰু ইয়াত মাটিখিনি খালী হ'ব লাগে সেইটো আমি মুছলিম জাতিক বেয়া পোৱা সেইটো নহয় কিন্তু জাতিৰ স্বাৰ্থত আমাৰ জনগোষ্ঠীৰ আমাৰ ভৱিষ্যতৰ আমাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত আমি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছে সেইটো যে প্ৰশাসনে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব নাই আচলতে পৰৱৰ্তী পদক্ষেপ মানে আমাৰ কথাটো হৈছে এটা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম মহাং তেখেতৰ নেতৃত্ব ভাল বুলি মানুহে কয় তেখেতৰ নেতৃত্ব ভাল বুলি কয় বা তেখেতৰ নেতৃত্বত কাৰ্বি আংলং উন্নতিৰ প্ৰগতি এটা হৈছে বুলি মানুহে কয় কিন্তু আচল উন্নতি আমি জানো যে এইখিনি অৱস্থাত এতিয়া কাৰ্বি আংলঙত এতিয়া অনা অসমীয়া আহি পেলাই কাৰ্বিসকলৰ ক্ষমতা ইয়াত নাইকিয়া হৈছে কাৰ্বিসকলৰ দক্ষতা নাইকিয়া হৈছে এতিয়া ডিফুট কাৰ্বি আংলং সাহিত্য পৰিষদ য'ত আছে সেই পৰিষদটো ইয়ালৈকে প্ৰায় 2-3 কিলোমিটাৰ ৰাস্তা মাত্ৰ এইখিনি 2 কিলোমিটাৰ ৰাস্তাৰ ভিতৰতে মাত্ৰ পৰিষদৰ ওচৰত তাত অবৈধভাৱে এটা 300-400 ঘৰ বসবাস কৰি থকাৰ পাছতো আজিলৈকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম মহাং পৰা আৰম্ভ কৰি পেলাই ইয়াত সাংসদ অমৰ সিং টিছু ডাঙৰীয়া বিধায়ক বিদা সিং লিং ডাঙৰীয়া তেওঁলোকৰ চকু মুদি আছে কেনেকুৱা তেওঁলোক জানি বুজি দেখাৰ পাছতে আজিলৈকে কোনো এটা পদক্ষেপ নলয় সেইটো আচৰিত লগা কথা আৰু এইখিনি ক্ষেত্ৰত আমি বাৰংবাৰ আমি কৈছোঁ আমি এইখিনি পৰ্যায়ৰ পৰা আমি ক'ব বিচাৰিছোঁ কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকল যিমানখিনি আছে যাতে তেওঁলোকে কঠোৰ এটা সিদ্ধান্ত যদি নলয় আৰু ইয়াৰ কাৰণে হয়তো কালি পৰি যেতিয়া আমি তুলিৰাম মহাং ডাঙৰীয়াক বা অমৰ সিং টিছু ডাঙৰীয়াক আমি মুৰ্দাবাদ তেওঁলোকৰ বিৰুদ্ধে আমি কৰিবলগীয়া হয় সেইটো কিন্তু আমাক নক'ব কিন্তু কাৰ্বি আংলং মাটিক লৈ পেলাই জাতিক লৈ পেলাই যিটো এটা বতাহ যিটো কিবা চলি আছে কিন্তু সেইটো যাতে আগন্তুক এটা ডাঙৰ এটা বিশৃংখলতা হ'ব দাবী পূৰণ নকৰিলে কি কৰিব না আমাৰ ফালৰ পৰা যদি সেইখিনি দাবী যদি পূৰণ নকৰে প্ৰথম কথাতে কাৰ্বি আংলঙত জুই জ্বলিব কিন্তু কাৰ্বি আংলঙত কি হিচাপত জুই জ্বলিব কোনটো পৰ্যায়লৈকে জুই জ্বলিব সেইটো সময় দেখা যাব কিন্তু কথাটো হৈছে এইখিনি ক্ষেত্ৰত এতিয়া কাৰ্বি আংলং সাহিত্য পৰিষদত তাত অনা অসমীয়া আহি পেলাই যিহেতু নন ট্ৰাইবেল ইয়াত আহি পেলাই ইয়াত তেওঁলোকে ভোটদান দিয়া অধিকাৰ নাই সেইটো গোটেইখিনি জনাৰ পাছত এইখিনি পৰ্যায়লৈকে আজি আহি পেলাই আমি এটা মন্তব্য এটা দাবী দিয়াৰ পাছত সেইখিনি দাবীক লৈ হয়তো আমাৰ ফালৰ পৰা ইমানখিনি কৰিবলগীয়া দৰকাৰ নহ'ব লাগে আমি ভাবোঁ কাৰণ সেইটো সাহিত্য পৰিষদৰ এটা নিজৰ এটা অধিকাৰ আছে সেইটো তেওঁলোকৰ এটা কৰ্তব্য যাতে যিমানখিনি আছে এই বৈধভাৱে যিমানখিনি ইয়াত আইনীভাৱে যিমানখিনি বসবাস কৰিছে যি হিচাপত ইয়াত স্থিৰ হৈ আছে যাতে সেইটো কৰিব লগাটো তেওঁলোকৰ এটা অধিকাৰ তেওঁলোকৰ এটা কৰ্তব্য সেইকাৰণে আমাৰ ফালৰ পৰা যদি পৰিষদে বা কোনো এটা সিদ্ধান্ত নলয় তেতিয়া আমাৰ ফালৰ পৰা এইটো সময় দেখা যাব কিন্তু আমি সময় দেখা যাব কিন্তু সেই সময়টো আহিলে কোনটো কি হয় এইটো সময়টো দেখা যাব কিন্তু আমাক পিছত গৈ কোনো এটা কথা আমাক গোটেইখিনি দায়িত্ব যিখিনি নিদিয়ে যাতে আমাৰ ফালৰ পৰা যিটো কৰিবলগীয়া থাকে সেইটো আমাৰ ফালৰ পৰা কৰিব আৰু আজি কাৰ্বি আংলং সাহিত্য পৰিষদক আৰু চাৰ্কল অফিচত আমি আমাৰ ফালৰ পৰা এটা স্মাৰক পত্ৰ আমি প্ৰদান কৰিম সেই স্মাৰক পত্ৰটো ভিত্তিত তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকে কৰিব লাগিব সেইটো আপোনালোকে আজি কি অৰ্গেনাইজেশ্যনৰ পৰা আচলতে এই উদ্যোগটো লৈছে আমাৰ ফালৰ পৰা আজি ইয়াত কাটছা আছে আমি গোটেইখিনি তাত কাৰ্বি ছাত্ৰ সন্থাৰ বা আছে KSYC আছে KNO আছে KNA আছে বা বহুতখিনি তাত সংগঠনখিনি তাত জড়িত হৈছে কিন্তু আজি মাত্ৰ কাৰ্বি সমাজ বা কাৰ্বি সমাজত কাৰ্বিক লৈ যিমানখিনি দায়বদ্ধতা হৈ আছে সেই তেওঁলোকে আজি এইখিনি পৰ্যায়লৈকে আহিছে যাতে কোনো এটা জাতি পাৰ্টিয়ে হওক বা সংগঠনে হওক সেইবোৰ লৈ পেলাই আমি আহিব বিচাৰোঁ বা সেই নামটো লৈ পেলাই আমি ইয়াত থিয় দিব বিচাৰোঁ আমাৰ কথা আছে কাৰ্বি জনগোষ্ঠী বা কাৰ্বি জাতিক যিটো স্বাৰ্থত আমি এইখিনিত আহিছোঁ সেইটো
ইয়াতে গামবুঢ়া হয় মানে গামবুঢ়া মানে সৰুৰ পৰা থাকোঁতে এতিয়া এই আপোনাৰ এইটো বস্তুটো মানুহে আমাকে গামবুঢ়া নিশাই ভাবি লয় কিয় সৰুৰ পৰা ইয়াতে আৰু পুৰণা মানুহ নাইকিয়া অকলে ময়ে পুৰণা মানুহ মানে ভাবিহে লৈছে আপুনি গাঁওবুঢ়া নহয় নেকি কিনে না সিহঁতি গামবুঢ়া বুলি ভাবে সেইকাৰণে আৰু কৈছে ঠিক আছে আমি যিটো আমাৰ যিটো কম্পাউণ্ডত যিটো মানুহ আছে সেইবিলাকক আমি যিটো ক'ব লাগে ভাল বেয়াটো বুজাই দিওঁ এইটোৱেই আৰু এতিয়া বাহিৰত যিটো ইহঁতৰ মাটি যাৰ যাৰ বেলেগ বেলেগ মাটি আছে সেইবিলাকৰতো আমি একো ক'ব নোৱাৰোঁ এইটোৱেই আৰু আচ্ছা দাদা একটা কথা আমি ইয়াত দেখিব পাইছোঁ যে 5-6 বছৰ আগতে ইয়াতে 20টা বা 25টা ঘৰ আছে আজি আমি ইয়াত আহি দেখা পালোঁ 20টা-25টাও নহয় প্ৰথমতে 6-7 ঘৰে মাত্ৰ আছিলে ইয়াতে তেতিয়া আজি কেনেকৈ ইমান পৰা এতিয়া ধৰক ইমান মানুহ আহি আছে এতিয়া কোনোবা নগৰৰ পৰা আহিছে কোনোবা লংকাৰ পৰা আহিছে কোনোবা দবকাৰ পৰা আহিছে এতিয়া কৈ আছে মোক অলপ এক কথা মাটি দিয়ক মই মাটি দিলে মই ঘৰ বনাই থাকিম ভাড়া ঘৰ দিব নোৱাৰোঁ ভাড়া ভৰিবলৈ বেছি নোৱাৰোঁ সেইকাৰণে সিহঁতে একথা মালিকে চবে মানে ভাড়াই দি আছে মাহে মাহে সিহঁতে কালেকশ্যন কৰি উঠাই লৈ গৈ আছে